Hello guys, welcome back to my YouTube channel. নমস্কাৰ স্বাগতম জনাইছো মোৰ চেনেলৰ এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে আৰু মই বৰ্তমান ভালেই। আৰু আজিৰ ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মই নিজেই হাত চিলাই কৰা এযোৰ নহয় কেজি কাপোৰ আৰু এটা কাপোৰৰ ভিডিঅ' আৰু আশা কৰোঁ আপোনালোকে আজিৰ ভিডিঅ'টো চাই খুবেই ভাল পাব। আৰু এটা কথা, আজিৰ ভিডিঅ'টো কেৱল মহিলাসকলৰ বাবে, যিহেতু পুৰুষসকলে চাদৰ মেখেলাৰ লগত কানেকশ্যন নাই। আৰু আজিৰ ভিডিঅ'টো দুটা ভাগত ভাগ কৰিম, পাৰ্ট 1 পাৰ্ট 2। আৰু যিসকলে পাৰ্ট 1 ভিডিঅ'টো চাই আছে প্লিজ ছেকেণ্ড ভিডিঅ'টো চাব বুলি আশা কৰিছোঁ। আৰু যিসকলে মোৰ ভিডিঅ' চাই আছে কিন্তু ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো আৰু পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিব। আৰু আজিৰ ভিডিঅ'টোৰ প্ৰথম কাপোৰযোৰ হৈছে এইযোৰ। আগতে মই এইযোৰ ভিডিঅ' দিছিলোঁ আৰু আকৌ এবাৰ দেখুৱাই দিছোঁ আপোনালোকক। এইখন হৈছে চাদৰখন আৰু চাদৰখনত আকৌ এনেধৰণে ফুল কৰা হৈছে আৰু এনেধৰণে মণি লগাই দহি কৰা হৈছে। আৰু এই কাপোৰযোৰ মোৰ খুবেই ভাল লাগে। এইযোৰ তাঁতশালত বোৱা, জিলনী সূতাত বোৱা হৈছে কাপোৰযোৰ। আৰু এটা চাইডত আছে এনেধৰণে সৰু ফুল আৰু এইখিনিত গেৰু ডিজাইন দিয়া হৈছে। মই আপোনালোকক পিন্ধি দেখাই দিছোঁ এনেধৰণে। এই কাপোৰযোৰ কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু এই কাপোৰযোৰ মোৰ নিজৰে খুবেই ভাল লাগে। এইযোৰ চাদৰখন আৰু ইয়াৰ মেখেলাখন এনেকৈ দিছোঁ মই আপোনালোকক খুব ভালদৰে দেখাই দিছোঁ। এয়া ফুলটো অলপ ওচৰৰ পৰা দেখুৱাই দিছোঁ মই। আপোনালোকে এনেকৈ নিজৰ বাবে কৰি ল'ব পাৰিব। আৰু ছেকেণ্ড কাপোৰযোৰ হৈছে এইযোৰ ৰেড কালাৰৰ। আৰু এই কাপোৰযোৰ মই প্ৰথমতে ফ্লাৱাৰ লুমত ফুলটো কৰি লৈছোঁ আৰু তাৰপিছত ইয়াত লগাই দিছোঁ। আৰু এইখন হৈছে মেখেলাখন। আৰু এইযোৰ মোক মমাই ঘৰৰ আইতাই বৈ দিছিলে আৰু এইটো ডিজাইন তাঁতশালত বওঁতে দিছে আৰু মই মাজতেই ফুলটো লগাই দিছোঁ আৰু এটা মণি দি দিছোঁ। আৰু এইখন হৈছে মেখেলাখন। মই এনেকৈ পাহাৰ ডিজাইনত কৰিছিলোঁ। এনেকৈও কৰিব পাৰে, খুবেই সহজ আৰু দেখিবলৈ খুবেই ভাল লাগে। আৰু ইয়াৰ চাদৰখন হৈছে এইখনৰ দহিটো মায়ে বাতি আছিল, ইমান ভালদৰে নাজানে নেজিটিকে। আৰু এয়া মেখেলাখনৰ গোটেই চাদৰখনতো এনেকৈ পাহাৰ ডিজাইনত দিছোঁ মই ফুল দি আছোঁ। আৰু এইযোৰ আছিল ছেকেণ্ড কাপোৰযোৰ। আৰু এতিয়া আপোনালোকক দেখাই আছোঁ 3 নম্বৰ কাপোৰযোৰ। আৰু 3 নম্বৰ কাপোৰযোৰ হৈছে এইযোৰ পাৰ্পল কালাৰ। আৰু এনেকৈ মই ডাঙৰকৈ দহি দিছোঁ এইযোৰ কাপোৰত। আৰু এইযোৰ কাপোৰ একেবাৰে সাধাৰণ, মায়ে কেতিয়াবা ক'ৰবাত গ'লে পিন্ধি যায়। আৰু ইয়াতো মই পাহাৰ ডিজাইনত দি আহিছোঁ ফুলটো। এয়া কৰিছোঁ চেইন চিলাই আৰু এইটো গোলাপ ফুল ঊলেৰে কৰিছোঁ। এইখন হৈছে মেখেলাখন। এইযোৰ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু চাদৰখন দেখুৱাইছোঁ ইয়াৰ। আৰু এইখন হৈছে ইয়াৰ চাদৰখন, মেখেলাখনৰ দৰেই। ইয়াতো মই একেই কৰিছোঁ, পাহাৰৰ নিচিনাকৈ ফুল দিছোঁ এয়া। আৰু ছাইডটোত মই এনেকৈ দিছোঁ লতা ডিজাইন। আৰু মাজত চিম্পুলকৈ আছে। আৰু এতিয়া দেখাই আছোঁ আপোনালোকক 4 নম্বৰ কাপোৰযোৰ। আৰু 4 নম্বৰ কাপোৰযোৰ হৈছে এইযোৰ। আৰু এই কাপোৰযোৰ মায়ে বৈছে লুকাকৈ। ইমান ভাল নহয় বাবে বেছি কষ্ট কৰা নাই, অলপকৈ কৰি আছোঁ। আৰু সেইটো সময়ত মোৰ
মাইণ্ডত অকল এই পাহাৰ ডিজাইনটো আহি থাকে আৰু সেইকাৰণে চবতে পাহাৰ ডিজাইনৰ কৰিছোঁ। আৰু এইযোৰটো মই আপোনালোকে সম্পূৰ্ণকৈ দেখিছেনে বাৰু। আৰু ইয়াতো মই এনেকৈ ফ্লাৱাৰ লুমত কৰি পেলাই ইয়াত লগাই দিছোঁ। এপাহ ডাঙৰ এপাহ সৰু এনেধৰণে আছে। আৰু এইখন হৈ গ'ল ইয়াৰ মেখেলা, আৰু ইয়াৰ চাদৰখন আপোনালোকক দেখাই দিছোঁ। আৰু ইয়াৰ চাদৰখন হৈছে এইখন। কাপোৰযোৰ মোৰ খুবেই ভাল লাগে, কালাৰটো বহুত মিঠা হয়। আৰু ইয়াত মই ষ্টন লগাই দিছোঁ, আৰু গোটেই কাপোৰযোৰতে মই এনেধৰণে ফুল কৰিছিলোঁ। আৰু এই কাপোৰযোৰ আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু এতিয়া দেখুৱাই আছোঁ আপোনালোকক 5 নম্বৰ কাপোৰযোৰ। আৰু 5 নম্বৰ কাপোৰযোৰ হৈছে এইযোৰ। আৰু এইযোৰ কাপোৰ মোৰ নিজৰ খুবেই ভাল লাগে। মায়ে মোক তাঁতশালত বৈ দিছিল। মই ঊল সূতাৰে কৰিছোঁ। এইখন হৈছে ইয়াৰ মেখেলা। মেখেলাখনত মই ইমানটোলৈকে ফুল কৰিছোঁ। আৰু ইয়াৰ চাদৰখন আপোনালোকক দেখাই দিছোঁ। আৰু ইয়াত মই গোলপীয়া দহি দিছোঁ। আৰু এইখন হৈছে চাদৰখন। চাদৰখনত মই এনেকৈ ফুল দিছোঁ। আৰু ইয়াৰ মাজভাগত গেৰু ডিজাইন মই এনেকৈ দিছোঁ। আৰু গোটেই কাপোৰযোৰতে ফুল আছে। আৰু ছাইডকেইটাত মই এনেধৰণে দিছোঁ। কাপোৰযোৰ কেনেকুৱা দেখিলে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু আজিৰ ভিডিঅ'টো আছিল ইমানেই, নিজে হাতেৰে চিলাই কৰা কাপোৰৰ কালেকশ্যন। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু এনেধৰণে ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।